নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ জ্ঞানজ্যোতি চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম। 25 মে'ত হ'ব লগা নিযুক্তি পত্ৰ বিতৰণৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ টপিক আপোনালোকৰ লগত আলোচনা কৰিম। তেনে কি বিভাগত দিয়া হ'ব নিযুক্তি পত্ৰ, কি ডকুমেণ্ট লৈ যাব, কিমান সময়ত গৈ উপস্থিত হ'ব লাগিব, এইটো বিষয়ত আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্তমান অসম চৰকাৰৰ দ্বিতীয় বৰ্ষপুথিত প্ৰতিশ্ৰুতি প্ৰদান আৰু প্ৰতিশ্ৰুতি পূৰণ 1 লাখ চৰকাৰী চাকৰিত নিযুক্তিৰ দিশে এক বৃহৎ পদক্ষেপ। নিযুক্তি পত্ৰ বিতৰণ কৰিব ভাৰত চৰকাৰৰ গৃহ আৰু সমবায় বিভাগৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে আৰু গৌৰৱময় উপস্থিতি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীয়ে। একেখন মঞ্চতে 44,703 গৰাকী সফল প্ৰাৰ্থীলৈ আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ বিতৰণৰ উদ্দেশ্য এক বিশাল সমাৰোহ। 25 মে 2023 বিয়লি 4 বজাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ খানাপাৰা গুৱাহাটী। 42,079 গৰাকী প্ৰাৰ্থীৰ নিযুক্তিৰ পাছত সম্পত্তি 44,703 গৰাকীৰ নিযুক্তিৰ ফলত বৰ্তমানলৈ 86,782 গৰাকীৰ নিযুক্তিৰ প্ৰদান সম্পূৰ্ণ হোৱাৰ পথত 1 লাখ নিযুক্তিৰ লক্ষ্যৰ দিশত শীঘ্ৰেই বাকী থকা নিযুক্তি সম্পূৰ্ণ হ'ব। নিযুক্তি আয়োগ আৰু বিভাগ। তৃতীয় শ্ৰেণীৰ পদৰ বাবে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগ, তাৰপিছত চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগ, ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি বৰ্ড, স্বাস্থ্য বিভাগ, শিক্ষা বিভাগ, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগ, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ আৰু মেডিকেল এক্সামিনেশ্যন কমিটিৰ দ্বাৰা উপযুক্ত বুলি ঘোষণা কৰা দিব্যাংগ প্ৰাৰ্থীসকল। আৰু এইটো টপিকৰ ওপৰত মই ভিডিঅ'ৰ শেষত এইটো আলোচনা কৰিম। তাৰপিছত আছে কৃষি বিভাগ। সকলো সফল প্ৰাৰ্থীক সমাৰোহত উপস্থিত থাকিবলৈ জনোৱা হ'ল আৰু প্ৰাৰ্থীসকলে এডমিট কাৰ্ড, পৰীক্ষাৰ ফলাফলৰ প্ৰিণ্ট আৰু পৰিচয় পত্ৰ সহ উপস্থিত থাকিব লাগিব। আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ দ্বাৰা গঠিত মেডিকেল এক্সামিনেশ্যন কমিটিৰ দ্বাৰা উপযুক্ত বুলি ঘোষণা কৰা তথা 22 আৰু 23 মে'ত 2023 তাৰিখৰ বাতৰি কাকতত নাম, ৰোল নম্বৰ প্ৰকাশিত দিব্যাংগ প্ৰাৰ্থীসকলেহে এই সমাৰোহত উপস্থিত থাকিব। দিব্যাংগ প্ৰাৰ্থীসকলে 1 নম্বৰ প্ৰৱেশ দ্বাৰাৰে সমাৰোহথলীত প্ৰৱেশ কৰিব। তেওঁলোকৰ বাবে সমাৰোহথলীত সুকীয়া আসনৰ ব্যৱস্থা থাকিব আৰু সফল প্ৰাৰ্থীসকলে নিজ নিযুক্তিৰ স্থানত 1 জুনৰ পৰা 15 জুন 2023 ভিতৰত যোগদান কৰিব লাগিব। প্ৰাৰ্থীসকলৰ দিনৰ 2 বজাত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হ'ল।